হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ জিএলপি আছাম টেকৰ অইন এটা ভিডিঅ' লৈ অসমীয়া সাধাৰণ জ্ঞানৰ অতিকৈ গুৰুত্বপূৰ্ণ 16টা প্ৰশ্ন আৰু উত্তৰলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ব'লক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ আটাইতকৈ দীঘলীয়া সময় থকা প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে জৱাহৰলাল নেহৰু। প্ৰশ্ন 2 মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? উত্তৰটো হৈছে বচেন্দ্ৰী পাল। প্ৰশ্ন 3 ভাৰতৰ প্ৰথম আইনমন্ত্ৰী কোন আছিল? উত্তৰটো হৈছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। প্ৰশ্ন 4 ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকীৰ নাম কি? উত্তৰটো হৈছে কিৰণ দেৱী। প্ৰশ্ন 5 ভাৰতৰ প্ৰথম গৃহমন্ত্ৰীগৰাকীৰ নাম কি? উত্তৰটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল। প্ৰশ্ন 6 নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় নাগৰিক কোন আছিল? উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ 1913 চনত। ভাৰতৰ আটাইতকৈ দক্ষিণতম বিন্দুটো কি? উত্তৰটো হৈছে ইন্দিৰা পইণ্ট। প্ৰশ্ন 8 মানুহৰ মগজুৰ কিমান ওজন থাকে? উত্তৰটো হৈছে 1350 গ্ৰাম। প্ৰশ্ন 9 পৃথিৱীৰ আটাইতকৈ বেছি ধাতুৰ মৌল কোনটো? উত্তৰটো হৈছে এলুমিনিয়াম। প্ৰশ্ন 10 মানৱ শৰীৰত কোনটো মৌল সৰ্বাধিক পোৱা যায়? উত্তৰটো হৈছে মানুহৰ শৰীৰত সৰ্বাধিক মৌল পোৱা যায় অক্সিজেন। প্ৰশ্ন 11 অসমত কিমানখন অভয়াৰণ্য আছে? উত্তৰটো হৈছে 18খন অভয়াৰণ্য আছে। প্ৰশ্ন 12 ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? উত্তৰটো হৈছে ৰাজস্থান। প্ৰশ্ন 13 অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰটো হৈছে 8খন ৰাষ্ট্ৰীয় উদ্যান আছে। প্ৰশ্ন 14 অসমৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰটো হৈছে দৈনিক বাতৰি। প্ৰশ্ন 15 স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হৈছে 15 আগষ্ট। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে OTPৰ সম্পূৰ্ণ নাম কি? আমি কিন্তু সদায় ব্যৱহাৰ কৰি থাকোঁ OTP। এই OTPৰ সম্পূৰ্ণ নাম কি আপোনালোকে কমেণ্টৰ মাধ্যমত জনাই দিব।